হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি যিহেতু বৃহস্পতিবাৰ আৰু গাঁৱৰ ওচৰতে বজাৰ হয়, মই গৈ আছোঁ বজাৰ কৰিবলৈ। এইফালে চাওকচোন, গাড়ী অহা নাই কাৰণে মই ইয়াতে ৰখি আছোঁ। ইফালে গাড়ীও আহি পালে আৰু মই গৈ আছোঁ ধুনীয়াকৈ। আজি কিন্তু মই অকলে আহিছিলোঁ। ইফালে বজাৰ আহি পালোঁ আৰু মোৰ চিনাকি দোকানখনলৈ আৰু দাদাজনৰ সেইটো চাওক। আৰু এইফালে চাওকচোন, ইমান ধুনীয়া ধুনীয়া চাৰ্ট ওলাইছে ছোৱালী মানুহৰ। আৰু এইফালে 5টা অকণমান ঘৰত খাবলৈ লৈ ল'লোঁ। আপোনালোকক যদি 5টা ৰেচিপি লাগে মোক কমেণ্টত জনাব। আৰু এইফালে ঘৰৰ কাৰণে শুকান জলকীয়া লৈ ল'লোঁ। ইফালে নিমকিও অলপমান লৈ ল'লোঁ আৰু এইফালে গ্ৰীণ মটৰ ল'লোঁ। গ্ৰীণ মটৰ দোকানৰ কাৰণে লৈছোঁ আকৌ দেই। আৰু এইফালে এতিয়া মোৰ চব বজাৰ কৰি হৈ গ'ল আৰু মই ঘৰত গৈ আছোঁ ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই ধুনীয়াকৈ ঘৰ আহি পাই গ'লোঁ। আপোনালোকে এটা বহুত মৰম লগা বস্তু দেখাম। এইটো হ'ল চিচা বৈয়াম। আৰু চিচা বৈয়ামত কি ৰাখিছোঁ চাওকচোন। এইটো হ'ল বাদাম, এইটো হ'ল চানা, এইটো হ'ল পাতা বুট আৰু এইটো গ্ৰীণ মটৰ। আৰু মই যিহেতু দুপৰীয়া ভাত নাখাওঁ সেইকাৰণে এইফালে চাহ বহাই দিলোঁ। আৰু এইফালে আমাৰ চাহ ৰেডি। আৰু বজাৰৰ পৰা লৈ অহা নিমকিখিনি আইতাক চাহ লগত দি দিলোঁ আৰু এইফালে ময়ো খালোঁ ধুনীয়াকৈ। আৰু এইফালে মই চাহ খাই ভাবি আছোঁ যে মই কি ভিডিঅ' আপলোড কৰিলে আপোনালোকে ভাল পাব আৰু মোৰ পৰা কি ভিডিঅ' বিচাৰে আপোনালোকে কমেণ্ট কৰিবচোন। আৰু চাহ খাই হোৱাৰ পিছত মই পানী খাই দিলোঁ আৰু এইফালে চাওকচোন, তাৰ পৰা লৈ অহা শুকান জলকীয়াকেইটা ৰ'দত দি দিলোঁ মই এতিয়া ধুনীয়াকৈ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত। বাই।